Good morning from Lachung. তো এতিয়া আমি আছোঁ লাচুঙত। তো কালি সন্ধিয়া আহি পাইছোঁ ইয়াত তো লাচুঙত ষ্টে কৰিলোঁ কালি। তো এতিয়া আমি লাচুঙৰ পৰা আজি যাম আমি ইয়ামথাং ভেলী 0 পইণ্ট। তো তাতে ফুৰিবলৈ যাম, তাতে বৰফ চাবলৈ যাম। তো এতিয়া কালি বহুত স্ন' পৰিছে। তো এতিয়া আপোনালোকক স্ন'বিলাক মই দেখুৱাই আছোঁ। ইয়াতে স্ন' পৰি বৰফে বৰফ হৈ গৈছে। তো মই আপোনালোকক দেখুৱাই আছোঁ, চাওক ভিউটো চাওক গাইজ। আমি ইয়ামথাং ভেলীলৈ গৈ আছোঁ, চাওক চাৰিওপিনে বৰফে বৰফ। তাতে গৈ বৰফ চাইছোঁ আৰু এতিয়াও বৰফ দেখা পাই আছোঁ। আৰু ওপৰত গৈ যিমানলৈকে যোৱা যায় আমি গৈ থাকিম। তো শুনা পাইছোঁ একদম ওপৰত যাব নিদিয়ে, বন্ধ আছে, বৰফ বেছি পৰিছে কাৰণে। তো এতিয়া চাওক কিমান দূৰলৈকে যাব পাৰোঁ। তো আমি এতিয়া এটা ভিউ পইণ্টত আহি পালোঁ। এইটো ইয়ামথাং ভেলী নহয়, ইয়াৰ পৰা ইয়ামথাং ভেলী 5 কিলোমিটাৰমান দূৰত আছে। কাৰণ ইয়ামথাং ভেলী কালি ইমান স্ন' পৰিছে, মানে কালি নহয় মানে 3-4 দিনৰ পৰা স্ন' পৰি আছে বহুত। তো তাত ৰাস্তা একদম বন্ধ হৈ গৈছে ইয়ামথাং ভেলী, সেইকাৰণে ইয়ামথাং ভেলীলৈকে আমি যাব নোৱাৰিম। তো এইখিনিলৈকে পাৰিম। তো ইয়াতে আমাক নমাই দিছে, ইয়াতে কোনো গাড়ী নাই, মানে চব গাড়ী পিছফালে আছে। তো আমি অকলে আৰু কি এটা গাড়ী লৈ ইয়াতে আহিছোঁ এই ভিউ পইণ্টত। তো ওপৰৰ পৰা ভিউটো চাওক, চাৰিওপিনে মানে ইমান স্পেচ। আৰু সেইফালে চাওক গছ পাহাৰ পৰ্বতে ভৰা একদম, আৰু বৰফে মানে একদম ভৰি পৰিছে। আৰু ইহঁতৰ মানে লোকেল ছোৱালীবিলাকে ৰাস্তাটো অলপ চাফা কৰি আছে, কাৰণ বৰফে ভৰি পৰিছে। গাইজ আপোনালোকে এতিয়া বিলিভ কৰিব, কাৰণ ইমানেই বৰফ পৰিছে ধৰক, চাওক গাইজ ৰাস্তা চাফা কৰিবলগীয়া হৈছে। এই ভেলীটোত ইমান ঠাণ্ডা হয় গাইজ, আপোনালোকে আহিলেতো মানে কি ক'ম আৰু, ঠাণ্ডাত কাপি যাব ইমান, মানে বহুত ঠাণ্ডা হয়। আমি আৰু তলফালে গৈ আছোঁ, তলফালে মানে ভিউটো আৰু বেছি ধুনীয়া। তো ইয়াতে মানে ইমান ঠাণ্ডা, মানে কথা ক'ব নোৱাৰা হৈছোঁ, বহুত ঠাণ্ডা পৰি আছে। আৰু কি ক'ম গাইজ, ইমান বৰফ পৰিছে। গাইজ চাওক ভিউটো চাওক ওপৰৰ পৰা। তো মই ভবা নাছিলোঁ যে ইমান ঠাণ্ডা পৰিব। তো ভাবিছোঁ যে বৰফটো পামেই, কিন্তু স্ন'ফল হ'ব এইটো আমি ভবাই নাই। তো কালি ৰাতিপুৱা বহুত স্ন' হৈ গৈছিল, স্ন'ফল হৈ আছিল। এই আৰু এজনক লগ পালোঁ, দাদা এজনক, অসমৰ পৰা আহিছে আমাৰ দাদা। ঘৰ ক'ত আছিল দাদা? অঁ, দাদাৰ ঘৰটো গোলাঘাট হয়। তো ইয়াতে আহিলে আপোনালোকে মানে অসমৰ মানুহ হওক বা বেংগলৰ মানুহ বা বাংলাদেশৰ মানুহ, তো ত্ৰিপুৰাৰ মানুহ ইয়াতে লগ পাবই। তো অসম আমাৰ নিজৰ ষ্টেট হয়, তো অসমৰ নিজৰ মানুহ, আমাৰ চিনাকি মানুহ। তো দাদা ইয়াতে থাকে নেকি? অঁ, দাদা বেংগালোৰত জব কৰে না, তো ইয়াতে ফুৰিবলৈ আহিছে। তো কেনেকুৱা লাগিছে ফুৰি? ভাল লাগিছে না? তো থেংক ইউ দাদা, ইয়াতে লগ পাই। অ'কে। যদি ইয়াত আহে এই ভিউ পইণ্টত, তো আপোনালোকে গমেই নাপাব যে এইটো ইয়ামথাং ভেলীৰ ওচৰতে এটা ভিউ পইণ্ট হয়। আপোনালোকে গম পাব যে এইটো কাশ্মীৰত যেনেকুৱা টাইপৰ বৰফ পৰে, তো তেনেকুৱা টাইপৰ বৰফ আমাৰ ছিকিমত, মানে আমাৰ ইয়ামথাং ভেলীৰ ওচৰতে ইমান বৰফ পৰিছে। তো ইয়ামথাং ভেলীত কেনেকুৱা হ'ব আপোনালোকেতো গমেই পাইছে চাগে। তো ইয়াতে যদি ইমান বৰফ পৰিছে, তো ইয়ামথাং ভেলীত ৰাস্তা একদম বৰফেৰে ভৰি পৰিছে। সেইকাৰণে আমি যাব নোৱাৰা হৈছোঁ ইয়ামথাং ভেলীলৈকে। তো ইয়াতেই বহুত বৰফ, তো আমি ইয়াতে আহি বহুত হেপী হৈ গৈছোঁ। তো আপোনালোকে এবাৰ ইয়াতে আহি ভিজিট কৰক কেতিয়াবা সময় পালে, তো আপোনালোকৰ বহুত ভাল লাগিব, আই হোপ। ইয়াতে মানে পাথৰবিলাক বৰফেৰে মানে ভৰি গৈছে, মানে পাথৰবিলাক গমেই পোৱা নাযায়, অলপ অলপ দেখা যায় যিহেতু পাথৰ বুলি, ডাঙৰ ডাঙৰ পাথৰ। তো বৰফে একদম। তো এতিয়া আমি ইয়াতে বহুত ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ আৰু ৰিলচ বনালোঁ। তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। তো এতিয়া আমাৰ গাড়ীটো অলপ দূৰত আছে, তো এইখিনিলৈকে যাওঁ আৰু ওপৰৰ পৰা এবাৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ। চাৰিওফালে চাওক, অ' নাইচ। তো গাড়ীটো আছে এইফালে, তো আমি তাতে গৈ গাড়ীত উঠি আকৌ আমাৰ হোটেললৈকে যাম। তো ইয়াতে কোনো এটা গাড়ী অহা নাই, আমি অকলেহে আহিছোঁ, সেইকাৰণে অলপ ৰিস্ক লাগি আছে। তো কোনেও নাই যিহেতু, তো আমি এতিয়া গৈ আছোঁ। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। ইয়ামথাং ভেলীতো যাব নোৱাৰিলোঁ ইয়ামথাং ভেলীলৈকে, তো ইয়ামথাং ভেলীৰ আগলৈকে আহিলোঁ। তো যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। তো ভিডিঅ'টো একদম একেলগে চাওক। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।